अभयापुरियाव बीजेपी आरो अगप मावथिनि जथाय जुथुमाव बाहागो लायो मन्त्रि जयन्त मल्ल बरुवाया एनडिएनि बिजाथि भुपेन राया गोबां भटआव देरहागोन होननानै खौरां मेलाव बिबुंथि जयन्त मल्ल बरुवानि बीजेपीनि टिकेट नेवसिजानाय सन्जय राया उदां बिजाथि महरै अभयापुरि बियाबाव बिसायख'थि बादायनाय आयदायावबो बिबुंथि मन्त्रि जयन्त मल्ल बरुवानि दोलोआनो गैयाब्ला सुबुंनि सिनायथि थाया होननानै बुंबाय जयन्त मल्ल बरुवाया जी आमी भारतीय जनता पार्टी और असम गण परिषद दलर मुख्य कर्मीসকলৰ লগত এখন যৌথ সভা কৰিলো এই অভয়পুৰী সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা ভূপেন ৰয় ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু সুদীৰ্ঘ দিন তেখেতে অসম গণ পৰিষদ দলক সেৱা কৰি আহিছে গতিকে অসম গণ পৰিষদ দলৰ কৰ্মীসকলৰ লগতো তেখেতৰ এটা মধুৰ সম্পৰ্ক আছে আৰু দুইটা দলৰ কৰ্মীসকলে এইবাৰ राष्ट्रीय गणतांत्रिक मोर्चार प्रार्थी हिसाबे भूपेन रयक विजयी करिবৰ কাৰণে ইতিমধ্যে পৰিকল্পনা কৰিছে মই আহি মাত্ৰ কৰ্মীসকলক লগ কৰিলো আৰু সকলোৰে উৎসাহ দেখি মই নিশ্চিত যে ভূপেন ৰয় ডাঙৰীয়া বিপুল ভোটৰ ব্যৱধানত বিজয়ী হ'ব তাত চিন্তা কৰিব লগা নাই সকলো মানুহৰ আইডেন্টিটিটো দলৰ লগত থাকে দল মাইনাস কৰি কাৰো আইডেন্টিটি নাথাকে আজি মোৰো কোনো দলক বাদ দি আইডেন্টিটি নাই দল যেতিয়া মোৰ পিছফালে থাকিব তেতিয়া হেইটোৱে মোৰ আইডেন্টিটি আমি কেতিয়াবা ভাবিলো যে মোৰো কিবা এটা আইডেন্টিটি আছে বুলি যে মোৰ নিজৰ আইডেন্টিটি আছে এইটো আসলে ভুল ধাৰণা